নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে, সজাগ আৰু সচেতন হৈ আছে। আজিৰ ভিডিঅ'টো অকণমান বেলেগ হ'ব, মানে ব্লগ টাইপৰ হ'ব। তো আজি এটা স্পেচিয়েল ভিডিঅ' বুলি ক'ব পাৰি, কাৰণ মোৰ সপোনৰ পৰিজনী, আপোনালোকে হয়তো গম পাইছে মোৰ সপোনৰ পৰিজনী নেক্সট পইম। তো তাৰে আজি মই ফাইনেল ভোকেল দিবলৈ যাম। আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ মই আজি ফাইনেল ভোকেল দিবলৈ যাম। তো এতিয়া নাযাওঁ, 2-3টামান বজাত যাম। তো তালৈ ভিডিঅ'টো আপোনালোকে চাই থাকক। ব্লগ নহয়, কাৰণ মই ব্লগ বনোৱাও নাই আৰু বনাব ইচ্ছাও নাই, কাৰণ ব্লগ সকলোৱে বনায় ব্লগ। তো এতিয়া অকণমান আগতে উঠিলোঁ, কাৰণ এলেহুৱা প্ৰাণী আপোনালোকে জানে। ৰাতিলৈ মানে ৰিচাইটেশ্যনৰ প্ৰেক্টিছ কৰিলোঁ, কবিতাটি অকণমান ভালকৈ ক'বলৈ লাগিবতো, আপোনালোককতো আমোদ দিব লাগিব, আৰু সেই আৱেগখিনি ফুটি উঠাব চেষ্টা কৰিছোঁ। আগতে যিখিনি আৱেগ আছিল গলটোৱে মানে অকণমান ডিষ্টাৰ্ব দি আছে, কিবা হয় নাজানো, ভগৱানে জানে আৰু আপোনালোকে জানে। তো আশীৰ্বাদ কৰি থাকিব যাতে মই ফাইনেল ভোকেলটো ভালকৈ দিব পাৰোঁ। যোৱালৈ ভিডিঅ'টি আপোনালোকক দেখাম, আৰু এতিয়া মই মেগী বনাবলৈ যাই আছোঁ। মেগী আৰু কিবাকিবি অকণমান খাম, আপোনালোকক তাকো দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। ধন্যবাদ। বন্ধুসকল, বৰ্তমান নগাঁও আহি পালোঁ। আজি ডাবিং আছে, ফাইনেল ডাবিং। তো মোৰ লগত আহিছে ইফালে এইটো ৰাকেশ বন্ধু, মুখখন দেখা নাই, ইফালে এইটো ৰাকেশ আৰু সুমন। সুমন তো অঞ্জনতাকে যাই আছোঁ বহৰীলৈ। তো তাত গৈ লগ পাম একেলগে। ধন্যবাদ।